থাম্বনেল চাই চাগে বুজিয়ে পাইছে YouTube চেনেল এটা ভিডিও কেনেদৰে আপলোড কৰিব পাৰি তো সৰ্বপ্ৰথমে যাব লাগিব YouTube চেনেলটো ক্ৰিয়েট কৰা YouTube চেনেলত ওপৰৰ পিনে যেটো ভিডিও ৰেকৰ্ডাৰ আছে তাতে ক্লিক কৰিব লাগিব তাতে ক্লিক কৰাৰ পিছত আপুনি যেটো ভিডিও বনাইছে সেই ভিডিওটো আপুনি চুজ কৰিব লাগিব ধৰি লওক মোৰ মাইনাজনীৰ এটা 7 ছেকেণ্ডৰ ভিডিও এটা ললো মই ডেমো শিকাই আছো তো চাওক এই 7 ছেকেণ্ডৰ ভিডিও হয় এটো তাৰ ভিডিওটোৱে ললো বাৰু এই ভিডিওটো ধৰি লওক আপুনি যদি এডিট কৰিব বিচাৰে অকনমান ব্ৰাইটনিং দিব বিচাৰে ভিডিওটো তো ওপৰৰ পিনে যেটো টা পেন্সিলৰ নিচিনা আছে তাতে ক্লিক কৰিলে এইটো এডিটিংৰ দৰে আহি যাব কোনটো দিলে ভাল হয় নেক্সট বিম এটা অপচন আছে হেতু দিলে বেছি ভাল হয় ব্ৰাইট হয় নেক্সট আছে টাইটেলত লিখিব যে আপোনাৰ ভিডিওটো কি বেছৰ ওপৰত আছে টাইটেলত লিখিলে তেতিয়া বুজি পোৱা যাব ভিডিওটোৰ তলত থাকে টাইটেলটো মই লিখিছো কংগনা সো হ্যাপি টুডে মই মানে তাই মানে খুব ফুৰ্তি আৰু হেতু লিখি দিলো 100টা শব্দৰ ভিতৰত লিখিব লাগিব যদি আপুনি ভালকৈ লিখিব বিচাৰে আপোনাৰ ভিডিওটো কিহৰ ওপৰত বেছ কৰি আছে তো নেক্সট আছে ডেসক্ৰিপশনত আপুনি বৰ্ণনা কৰিব লাগিব ভিডিওটো কিয় বনাইছে কিহৰ কাৰণে বনাইছে তাৰ পিছত আছে প্ৰাইভেসি আনলিস্টেড পাব্লিক আপুনি পাব্লিক কৰি ভিডিওটো আপলোড দিব লাগিব তো পাব্লিক অপশনত যাব লাগিব পাব্লিক অপশনটো ক্লিক কৰাৰ পিছত আপোনাৰ ভিডিওটো পাব্লিক হৈ যাব নেক্সট তলত আছে চাও লোকেশন যদি আপুনি লোকেশন দিব বিচাৰে তো দিব পাৰে অপশনাল হয় তাৰ পিছত ওপৰৰ পিনে চাওক আপলোড বুলি লিখা আছে হৈ গল ভিডিও সেটিংস সব হৈ গল এতিয়া আপলোড কৰিব লাগিব ওপৰত চাওক আপলোড লিখা আছে তাতে ক্লিক কৰি দিলে আপোনাৰ ভিডিওটো আপলোড হৈ যাব তো বেছি টান নহয় একেবাৰে সহজ আপোনালোকেও পাৰিব ভিডিও এটা আপলোড দিয়াৰ সঠিক নিয়ম এনেদৰে ভিডিও আপলোড দিয়া হয় তো অকনমান সময় লাগে ভিডিওটো যিমান টাইমৰ হ'ব সিমান ধৰি লওক 1 মিনিট 2 মিনিট মান অলপমান সময় লাগিব এটো বাৰু 7 ছেকেণ্ডৰ ভিডিও হয় তো ভিডিওটো প্ৰসেসিং হৈ আছে এই আসাও ভিডিওটো প্ৰসেসিং হৈ আছে একেবাৰে সহজ ভিডিও এটা আপলোড দিয়া এই আসাও ভিডিও আপলোড হৈ গল তো এইখিনিয়ে আৰু এতিয়া এটো চাব পৰা হৈ গল আপোনাৰ নো ভিউ আহি আছে চালে ভিউইং আহিব তো আজিলৈ এৰিছো